औरी শুনিছেনে? বোলো শুনিছেনে? নে কাণ দুখন কলা হ'ল? শুনি আছো। কি কথা আছে কৈ গ'লেই হ'ল। ঘৰত চেনি চাহপাত শেষ হ'ল। বজাৰত গৈ চেনি চাহপাত আৰু অলপ শাক পাচলি লৈ আহক। হয় নেকি? আৰু কিবা লাগে? নালাগে প্ৰভু, এইখিনি কিবা কৰিলেই হ'ল। গোটেই দিন পেপাৰখনতেতো লাগি থাকিব খালি, কাম বনটোতো নাই। আৰে দেওবাৰৰ দিনটোত পেপাৰখন পঢ়োঁ বুলি ভাবোঁ, তাকো শান্তি নাই। পিছে চব কাম ময়ে কৰিব লাগিব নে তোমাৰ এই নিকাম্মাকেইটাকো কিবা কামত লগাবা? বাবলু, তই যা বজাৰৰ পৰা আহগে। মই নোৱাৰো দেই, মই আগতে কৈ থৈছো, মই পাবজি খেলি আছো, মই নোৱাৰো এতিয়া। চিংগি, তই যা বজাৰকেইটা কৰি আহ। আপুনিয়ে যাব লাগিব এতিয়া, যাওক পটাপট বজাৰকেইটা কৰি আনক। এই নিকাম্মাকেইটাৰ পৰা অলপো সহায় নাপাওঁ। দেওবাৰ দিনটোৱে পাওঁ, ভাবোঁ পেপাৰখন অলপ পঢ়িম, নাই শান্তি নাই। গোটেই দিনটো খালি পেক পেকাই থাকিবি, শান্তি নোহোৱা হৈ গৈছে মোৰ। হ'ব দিয়ক হ'ব, বজাৰকেইটা কৰিলে একো হাত ভৰি ছিঙি নাযায়। শুনক মোনাটো লৈ যাওক। বজাৰত লেকচাৰ মাৰি মাৰি দেৰি কৰি নাথাকিব, সোনকালে আহকগে। তহঁত দুটাক আজি মই ভাত খুৱাম। কাম এটা কৰিবলৈ দিলে কৰিব নোৱাৰ। ইহঁত দুটাক আজি লঘোণে থম ৰ। ইফালৰ গোটাডাল সিফালে নকৰে। ইহঁতক শিক্ষা নিদিলে ইহঁত চিডিল নহ'ব। হেল্ল' বেটা। কোননো আপুনি? আপোনাক দেখোন চিনিয়ে পোৱা নাই। মই হ'লো তোমালোকৰ মামা। কোন আহিছে? বাইদেউ মোক চিনি পাইছেনে? কোননো? মই দেখোন ধৰিবই পৰা নাই। কেলে মোক ধৰিব পৰা নাই আপুনি? এই যে সৰুতে যে খেলিছিলোঁ যে, আপোনাৰ মাহীৰ দেৱৰেকৰ জেঠায়েকৰ ভাগিনীয়েকৰ পিতেক যে, পাহৰিলে হ'বলা। আগতে কিয় সৰুতে দেখোন আমি আপোনালোকৰ ঘৰলৈ আহিয়ে থাকোঁ। এই পুৰণা কথাবিলাক যে পাহৰিয়ে যাওঁ জানা। হৈ যায় একো নাই, মই বেয়া পোৱা নাই দিয়ক। তুমি বেয়া নাপাবা দেই। তুমি বহাচোন বহা, মই ভিতৰৰ পৰা আহিছোঁ। হ'ব দিয়ক, মই বহিছোঁ। মামা, আপুনি এতিয়া ক'ৰ পৰা আহিছে? মই লণ্ডনতহে থাকোঁ। লণ্ডনৰ পৰা আহিছোঁ আকৌ এতিয়া। বাহ, লণ্ডনখন চাগে দেখিবলৈ বহুত ধুনীয়া ন? বহুত ধুনীয়া। মই যিটো ঘৰত থাকোঁ বহুত ডাঙৰ। বাহ, তাত থাকি বহুত ভাল লাগে চাগে। তাত আৰু কি আছে? তাত লালকিল্লা আছে, তাজমহল আছে, বহুত কিবা কিবি আছে। সেইবোৰ দেখোন আমাৰ ইণ্ডিয়াতহে আছে। নহয়, আমাৰ ইণ্ডিয়াত এইবিলাক ডুপ্লিকেটহে, আচলবিলাক তাতহে। তাৰ পৰা ইয়াত ডুপ্লিকেট কৰিহে বনাইছে। হয় নেকি? মই আজিহে গম পাইছোঁ। অকল গাড়ীয়ে নে, আৰু কিমান কি আছে। তাত মানুহে হেলিকপ্টাৰ লৈহে ঘূৰে। মোৰে আছে 3খন আকৌ। ইয়াত ৰখা জেগা নাই কাৰণে এয়াৰপৰ্টত থৈ আহিছোঁ। বাহ, আপুনি বহুত ধনী মানুহ তেন্তে। আমালৈ কি আনিছে? আমালৈ দেখোন একোৱে নানিলে। আৰে আনিছোঁ, তোমালোকলৈ এগাল বস্তু আনিছোঁ। আহি আছে ৰ'বা। মোৰ ড্ৰাইভাৰটোৱে গাড়ীত ভৰাই আনিয়ে আছে, পাই যাবহি অলপ পিছতে। বাহ, বৰ মজা লাগিব। লোৱাচোন চাহকাপ খোৱা। ধন্যবাদ, বহুত ধন্যবাদ। বাহ, বহুত ধুনীয়া হৈছে চাহকাপ। বাহ, বহুত ধুনীয়া লাগিল দেই চাহকাপ খাই। মই যে তোমাক এতিয়াহে ভালদৰে ধৰিব পাৰিছোঁ। একে সৰুতেই দেখা যে, চেহেৰাটো মনতেই নাই। হৈ যায়, কোনো কথা নাই। তুমি কিন্তু আজি ভাত খাই যাব লাগিব দেই। আহা ভিতৰলৈ আহা, মই ভাত বনাওঁগৈ। তুমি ভিতৰত গৈ অলপ ৰেষ্ট লৈ লোৱাহি। আহা। ঠিক আছে তেন্তে ব'লক। ভাল বুৰ্বক বনালোঁ ইহঁতক আজি, ভাল বুৰ্বক বনালোঁ। এতিয়া ঘৰত যি আছে চব এফালৰ পৰা চাফা কৰি দিম নহয়। আজি ইহঁতৰ গোটেই ঘৰ চাফা কৰি দিম। মামা, ভাল বুৰ্বক বনিল আজি ইহঁত। কিবা টোপনিহে লাগিছে দেখোন গাটো। অকণ শুয়ে লওঁ নেকি বাৰু? অকণমান শুই লওঁ তাৰপিছত ভালদৰে একদম গোটেই ঘৰ চাফা কৰিব লাগিব। আলহী মিতিৰ পাতি লৈছে যেতিয়া, এতিয়া আৰু কিহৰ চিন্তা। অকণমান ৰেষ্ট লৈ লওঁ দেই। দেউতা তুমি আহিলা? আমাৰ ঘৰলৈ মামা আহিছে আজি, মামা। কোন মোমাই এডাল আহিলো? আপুনি আহি পালেহি? পালোহি। এই পাকঘৰতে বজাৰকেইটা থৈ আহিছোঁ। আৰু ইহঁতে কোন মোমায়ে অহাৰ কথা কৈছে? আমাৰ বহুত দূৰৰ মিতি। ইমান দূৰৰ মিতি? বিয়াৰ ইমান বছৰে দেখোন কোনো মিতিৰৰ কথা নামেই নুশুনিলোঁ। আজি আকৌ ক'পা ওলালহি? হ'ব দিয়ক, আপুনি ভৰি হাত ধুই আহকগে যাওক। মিতিৰৰ লগত পাছত চিনাকি হ'ব। আগতে ভৰি হাতকেইটা ধুই আহকগে যাওক। কোন আহিল আকৌ? আৰে ইন্সপেক্টৰ চাহাব, আপুনি ইয়াত? আপোনালোকৰ ঘৰত এটা গভাঁই চোৰ আহি আছেহি। যিটো চোৰে গোটেই পুলিচ ডিপাৰ্টমেণ্টৰ মূৰৰ কামোৰণি কৰি তুলিছে, আৰু সেইটো আপোনালোকৰ ঘৰত আলহী হিচাপে আহি সোমাই আছেহি।
ভিতৰতে শুই আছে মই আপোনাক ফোন কৰি মাতিছিলোঁ তুমি আকৌ কেনেকৈ গম পালা চোৰ বুলি তুমিতো তোমাৰ মিতিৰ লাগে বুলিহে কৈছিলা কৈছোঁ শুনক মই যেতিয়া তাক বাহিৰত বহাই থৈ ভিতৰলৈ গৈছিলোঁ তেতিয়া তাক মই নিউজত দেখা পালোঁ দৰ্শকসকল এই ফটোখনলৈ ভালদৰে মন কৰক নহয় এইখন নহয় দৰ্শকসকল এইখন ফটোলৈ ভালদৰে মন কৰক এইটোৱেই হৈছে গাজা ইয়াৰ নাম হ'ল গাজা চোৰ ই মানুহৰ ঘৰত সোমাই ধন টকা পইচা সা সম্পত্তি যত যি আছে চব লুটপাট কৰি চুৰ কৰি লৈ গুচি যায় যদি এই চোৰৰ কোনোবাই সন্ধান পায় তেনেহ'লে অতি সোনকালে পুলিচৰ লগত যোগাযোগ কৰক আৰু তেতিয়াই মই লগে লগে পুলিচলৈ ফোন কৰিলোঁ তাৰপিছত মই তাৰ চাহৰ লগত টোপনি যোৱা ঔষধ মিলাই দিলোঁ এতিয়া সি ভিতৰতে শুই আছে যাওক ছাৰ তাক ধৰি লৈ আহক ধন্যবাদ আপোনাৰ কাৰণে আজি এই গভাইত চোৰটোক ধৰিবলৈ আমি সক্ষম হ'লোঁ আপোনাক চৰকাৰৰ ফালৰ পৰা সন্মানিত কৰা হ'ব মা তোমাক কিন্তু মানি গলো দেই তোমাৰ বুদ্ধি কিন্তু ক'ব লাগিব হয় দেই হয় আপোনালোকে মোক কি বুলি ভাবিছিলে মই থাকোহে এনেকে ঘৰখনত কিমান মাথা মাৰি থাকো মইহে জানো আমাৰ মা জিন্দাবাদ 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 জিন্দাবাদ